Hey viewers, welcome to my channel Saurabh Entertainment. আজি মই আহিছো তালাতৰ ঘৰ আৰু মোৰ ফ্ৰেন্ড আহিছে, মোৰ মেম এগৰাকী আহিছে আৰু আপোনালোকক দেখুৱাই আছো। আমি পাইছোহি আৰু দেখুৱাই যাম কি দেখিলো কি নাই দেখা আৰু আপোনালোকে চাই থাকক। এয়া বাইদেউসকল ফটো মৰা পজ দি আছে, পজ দি আছে পুৰা, দেখিছেনে? য'তে ত'তে আৰু মানে অভাৰ হৈ যায় মানে। এয়া দাদা হেডফোনত ব্যস্ত হৈ আছে পুৰা, নিজৰ নিজৰ কামত পুৰা ব্যস্ত। দেখুৱাইছো। এতিয়া আমি ব্ৰেকফাষ্ট খাব লৈছো। এয়া আৰু তোমালোকক ফ্ৰেছবোৰ দেখুৱাই দিছো। বহি আছে ইয়াতে, দাদা ওপৰত আছে ৰখি। মেম টিকলা চব দেখাইছো আকৌ এনেকে। আমি ব্ৰেকফাষ্টৰ কাৰণে এতিয়া খাব লৈছো। অ টিকলা হাই কৰি দিয়া। ইয়াত প্ৰগ্ৰেম এটা আছে, ষ্টেজ প্ৰগ্ৰেম এটা আছে আৰু চব চাফা তাফাও কৰি আছে ইয়াত দেখুৱাইছো। আৰু ইয়াত আপোনালোকে দেখিব পাব বহুত মানুহ ভিৰ হৈ আছে এইফালে, মানে খানা খাব আহিছে, পিকনিক, আৰু বহুত দূৰৰ পৰা আহিছে কৈছোৱে মই। আৰু একদম ভাল লাগিছে দেখি পিনে, কিন্তু ভিতৰলৈ যোৱাটো হ'বনে নহয় তাক মই সেইটো নাজানো, কিন্তু যদি ভিতৰলৈ যাব নোৱাৰোঁ আপোনালোকক বাহিৰৰ পৰাই দেখুৱাই দিম। ফ্ৰেণ্ডছ, আমি আনলাকি আমি চাব নোৱাৰিলোঁ, এনেকৈ আগফালৰ পৰা আপোনালোকক যিমান পাৰি দেখুৱালোঁ। আৰু ইহঁতি আহি আছে মোৰ লগত, তাকে বৰ ৰ'দ দিছে ন। আৰু আমি ভিতৰলৈও সোমাব নাপালোঁ, মনটো বেয়া লাগিছে অলপ। উপায় নাই, আমিতো অনলাইন কৰিব লাগিছিলে, অনলাইন টিকেটো কৰিব নোৱাৰিলোঁ। কৰিবলৈ লৈছিলোঁ কিন্তু অপশ্যনেই নাহিলে, কিয় নাজানো। এতিয়া আকৌ গ্ৰেভি কৰিব লাগিব বুলি কৈছে, আকৌ দেৰি হৈ যাব আমাৰ। আপোনালোকক দেখুৱাবলৈ আহিছোঁ মেলা। ইয়াত মেলাও বহিছে, ইয়াত বিভিন্ন ধৰণৰ বস্তুৱে ভৰি পৰিছে। ইয়াত দেখুৱাইছে মানুহ আহিছে ন। গৈছোঁ আপোনালোকক এইফালে গৈছোঁ, দেখুৱাইছোঁ। ঐ কি কিনিছা? হয় নেকি? মেমে পুৰা দি আছে তোমালোকক আৰু ভালছে। পইচা দিছে, মই কেপ কিনি দিছোঁ। কেপ সময়ো হৈ আহিছে আৰু এতিয়া আমি খাব লৈছোঁ। এইখন হৈছে পানীদুৱাৰ তোৰণ, আৰু এইখন এই তলাতল ঘৰৰ, মানে তলাতল ঘৰৰ ওচৰতে আছে। আৰু এইখন তলাতল ঘৰৰ ওচৰত এখন ফিল্ড হয়, আৰু সেইখিনি আমি খোৱা জেগাত মানুহখিনি আছিলে। আৰু এইটো এটা গড়, এই গড়টো চাবলৈকে আমি আহিছিলোঁ। আহোম স্বৰ্গদেউসকলে শত্ৰুক বাধা দিবৰ কাৰণে এটা গড় নিৰ্মাণ কৰা হৈছিলে, আৰু সেইটো গড় তলাতল ঘৰৰ পিছফালে আমাৰ দেখা যায়। আৰু এইখন এখন পানীদুৱাৰ তোৰণ হয়, আৰু এইফালে মানুহ আছে। সেইদিনাখন ভিডিঅ'টো ক্লজিং কৰা নহ'ল, আৰু ঘৰলৈ আহিও খুব ভাগৰ লাগিলে, আৰু তাতো মই ক্লজিংটো ল'ম বুলি ভাবি পিনেও পাহৰি থাকিলোঁ, আৰু খুব লৰালৰিকৈ গুচি আহিব লগা হ'ল। আৰু সেনেকৈ আহিলোঁ, ঘৰত আহিও ভাগৰ লাগিলে, সেইকাৰণে ক্লজিংটো কৰা নহ'ল। আজি মাঘ বিহু উপলক্ষে সকলোকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা, আৰু সেইকাৰণে মই ভাবিলোঁ ক্লজিংটো কৰি দিওঁ, আৰু তাতে মাঘ বিহু উপলক্ষে শুভেচ্ছাটো জ্ঞাপন কৰি দিওঁ। তাকে আপোনালোকে
সুখত থাকক, শান্তিত থাকক আৰু মোৰ ভিডিঅ'বোৰ ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।